দেউতাৰ লগত আৰ্ট কম্পিটিশ্যন দিব আহিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই যাতে মই পুৰস্কাৰ পাব পাৰোঁ। এয়া আমি গৈ আছোঁ, চাই থাকক। এই গাঁওখনলৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইমান ধুনীয়া গাঁওখন, পথাৰ, গছ। আমি পাই গ'লোহি। প্ৰথমতে হ'ব আৰ্ট কম্পিটিশ্যন, তাৰপিছত হ'ব বিহু। ভাল লগা 5বিধ পিঠা নাম আমাক দেখুৱাওক। ইয়াৰ ভিতৰত আপুনি বিলাক কৈ যাওক। এই পিঠাটো আপুনি নাম তাৰমানে আজি আপুনি ইয়ালৈ আনিছে, কালি বনাইছিলে নে আগতে বনোৱা? সঁচাই আপোনালোকৰ ইয়াত বনাই ন? পৰম্পৰা অনুসৰি নিবলৈ আহিছোঁ। অন্ধাৰ হৈ গ'ল। এয়া সোণোৱাল কাছাৰী ড্ৰেছ। ইয়াৰ পিছৰ প্ৰতিযোগী কৃষ্ণিকা ডেকাক মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। এয়া মঞ্চত কৃষ্ণিকা ডেকা। টপ অফ দি প্ৰগ্ৰেম খ্যাতি সোণোৱাল তেখেতে চিত্ৰাংকন প্ৰতিযোগিতাত এটা ইমান ধুনীয়া চিত্ৰপট অংকন কৰিছে, আপোনালোকে দেখিলে হয়তো আচৰিত হ'ব। আমি সকলোৱে আপ্লুত হৈছিলোঁ। তেখেতৰ প্ৰথমতে এটি চিত্ৰ অংকন কৰি থকা অৱস্থাৰ চিত্ৰ চাইছিলোঁ। সঁচাকৈ ইমান ধুনীয়া অংকন কৰিছে এই কণমানি ভণ্টিজনী। তেখেতক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতক আমি বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাম। মাধুৰ্য সোণোৱাল ডাঙৰীয়াই এই বঁটাটি প্ৰদান কৰিব। সকলোৱে হাত তালি মাৰিব লাগে। এয়া আপোনালোকৰ আগত খ্যাতি সোণোৱাল। ভণ্টি, তুমি ডাঙৰ হৈ কি কৰিবা? কি হ'বা? ডক্তৰ। চাওক, ডক্তৰ হ'ব, কিন্তু হাতখন কিমান নিপুণ। এতিয়াই ডক্তৰ হোৱাৰ সপোন ৰাখিছে। চিত্ৰপট ইমান নিপুণতাৰে তেওঁ অংকন কৰিছে। তেওঁ ডক্টৰী যেতিয়া পঢ়িব, যেতিয়া ডক্টৰী যেতিয়া পেচা তেওঁ অৱলম্বন কৰিব, যেতিয়া হয়তো তেওঁ এজন চাৰ্জন হ'ব, চাৰ্জন হোৱাৰ তেওঁ কিমান পাৰদৰ্শিতাৰে চাৰ্জন কৰিব, এয়া আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতক আমি মঞ্চৰ পৰা বিদায় দিছোঁ। ধন্যবাদ খ্যাতি সোণোৱাল। ইয়াৰ